হে মনু ভাই ষ্টুডিঅ' খুলিলা এই সৰু সুৰা খুলিকে খুলি দিছো আৰু আপুনি কেনেকে গম পালে বাৰু এই আগা ভিডিঅ'টো লাইভ দিছা না ভিৰাল হৈ গৈছে ন গম পাই গৈছো আগৰ ভিডিঅ'টো ভিৰাল হৈছে নেকি এইটো আমি এনেই এক্টিঙে কৰিছিলো আকৌ আচলতে হাগা নাছিলো না এক্টিং কৰিছিলে যদি ইমানখিনি কৰ পৰা পৰি আছিলে হে দে এইবিলাক বাদ দে এতিয়া ককাই ভালনে প্ৰথমতে ভাল নাছিল তোমাৰ হাগা ভিডিঅ'টো চাই কিবা এটা ভাল লাগি গ'ল আকৌ সেইকাৰণে তোমাক ধন্যবাদ এটাকে দিবলৈ আহিলো পিছে তোমাৰ ষ্টুডিঅ'টো চাবলৈ মন আছিলে পালো মক্কেল এটা বলক ষ্টুডিঅ'লৈকে যাওঁ এতিয়া কওক আপুনি চাহ খাব এৰিলে নে আজিকালি নাখাওঁ মুখত ভৰাই থওঁ এনেই আজিকালি কি কৰি আছে আপুনি এনেই কি কৰিমনো হয় তোমাৰ দৰেই হাগামোটা জিন্দাগী বিন্দাছ লাইফ চলি আছে আৰু এই কি ভাবিছে বে আমি হাগামোটা কৰি জিন্দাগী চলাই আছো নেকি ককাই বঢ়িয়া কাম কৰিছে আপুনি এনেই আমাক দেখিলে কেনেকুৱা নিচিনা লাগে বাৰু হিৰ' জিৰ' হেণ্ডচাম ফেংচাম ভৰি মুখ চব চাম লাগিছে দেই কিন্তু হ'ব দে কিবা এটানো কৈছ ন তাকেইতো এনেই আপুনি ক'ৰবাত ইণ্টাৰভিউ দি পাইছে নেকি কিয় নাই পোৱা আকৌ আজি অলপ ট্ৰাই কৰি চাব নেকি মই একো কথা ক'ব নাজানো আকৌ দেই একো নাই যি আহে মনলৈ তাকে কৰিব আৰু তো ফ্ৰেণ্ডছ আজি আমাৰ লগত আছে এজন দাদা বহুত দিন হৈ গ'ল বোলে খাবলৈ এৰি দিছে চাদা মুখতে সুমিয়াই থৈ বোলে এতিয়া মোৰ কুৱেশ্যনটো হৈছে যে আপুনি চাদা খোৱা কি কাৰণে এৰিব লগা হ'ল এইটো বহুত দীঘল আৰু দুখৰ কথা এটা শব্দত প্ৰকাশ কৰি কৰে ভাল হ'ব নেকি দে কওক এটা শব্দতে কওকচোন মিছা মিছা মানে মিছা ক'লো ন ধপাত এৰিলো বুলি মিছাটো ঠিক আছে বাৰু এইটো দুখৰ কেনেকৈ হ'ল হে মইহে জানো কিমান দুখ লাগে কাৰোবাক মিছা কথা এটা কৈ ভাল লগাবৰ কাৰণে হয় নেকি এই কথাটো দুখৰ নহ'লেও কিন্তু হৃদয়ত লাগি যাবলগীয়া কথা কিন্তু দেই